নমস্কাৰ জাসিংফা পেজলৈ আপোনালোকক স্বাগতম জনাইছো। আজি পুনৰ তিনিটা সমস্যাৰিত শব্দ লৈ আহিছো। শব্দ তিনিটা হৈছে কথা কথা কথা। ক দন্ত্য থতে কেথা এই শব্দটো বিশেষ্য পদ। ইয়াৰ অৰ্থ হৈছে আমি যিবিলাক শব্দ মুখেৰে কওঁ সেয়াই হৈছে কথা। জ্ঞানী লোকে কথা কমকৈ কয় বা কথাই হৈছে ব্ৰহ্ম। আনহাতে ক পচনবিন্দু দন্ত্য থতে কেথা এই শব্দটো হৈছে বিশেষ্য পদ। ইয়াৰ অৰ্থ হৈছে বহু ফটা কাপোৰ একেলগে চিলাই ঠাণ্ডা দিনত ব্যৱহাৰ কৰিবৰ কাৰণে তৈয়াৰ কৰা হয়। আগতে লেপ তুলি নাছিল, সেইকাৰণে মানুহে ফটা কাপোৰ চিলাই ঠাণ্ডা দিনৰ বাবে ব্যৱহাৰ কৰিছিল। আমাৰ মাসকলে বা আইতাসকলে সেই কথা খুবেই ব্যৱহাৰ কৰিছিল। আজিকালি অৱশ্যে কথা দেখি পাবলৈ নাই বা নতুন প্ৰজন্মই চিনিও নাপায়। আজিকালি লেপ তুলি আহিলে বা অন্যান্য ব্লেংকেট আহিলে, সেইকাৰণে আজিকালি কথা ব্যৱহাৰ একেবাৰে নাইকিয়া হ'ল। যেনে ইয়াৰ উদাহৰণ হিচাপে আমি ক'ম যে ফটা কথাৰ বেছি। আনহাতে ক মূৰ্ধন্য থতে কেথা এই শব্দটো হ'ল বিশেষ্য পদ। ইয়াৰ অৰ্থ হৈছে মাটিৰ পৰিমাণ। আজিকালি চহৰৰ দৰে গাঁৱতো মাটিৰ কথা হিচাপে বিক্ৰী কৰা হয় বা কথা হিচাপে দামটো কোৱা হয়। ধন্যবাদ।